হাই বন্ধুসকল, মোৰ ইউটিউব চেনেল নকুহি নপাতলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। আহক ভিডিঅ'টো পলম নকৰি আমি আৰম্ভ কৰোঁ। মোৰ এজনী ছোৱালী আছে, সৰু ছোৱালী। মই বিচনাতে শুৱাই থৈ দিছোঁ। অলপ টোপনি মাৰোঁতে ভাবিলোঁ আপোনালোকৰ লগত দুই আখৰমান কথা পাতি যাওঁ। আমাৰ ঘৰত সিদিনাখন আলহী আহিছিলে জানেনে? নক'ব আৰু, আলহীখিনি যে ইমান হুলস্থুল কৰিছে জানেনে, আমনি লাগি গৈছেগৈ। কি ক'ব আৰু, আলহী আহিছে যেতিয়া শুশ্ৰূষা কৰিবই লাগিব। আমাৰ আৰু এখেতক ক'লোঁ অলপমান মাংস আৰু মাছ লৈ আহিবৰ কাৰণে, কাৰণ আলহীও আহিছে, নোখোৱালেও বেয়া পাব। সেইকাৰণে ভাবিলোঁ মাংস আৰু অলপ মাছকেই লৈ আহিবলৈ দিওঁ। আৰু যে আমাৰ যে ওচৰৰে যে বৰুৱানী বাইদেউ আছে, বৰুৱানী বাইদেৱে জানেনে, আমাৰ ঘৰত আলহী অহা খবৰটো পাই তেখেতে আমাৰ ঘৰতে বহি আছে। তেখেতে কৈছে বোলে আজিও আমাৰ ঘৰতে ভাতেই এসাঁজ খাই যাব। মই আৰু ভাবিলোঁ হওক দিয়ক, ঘৰত কিজানি মাছ মাংস খাবলৈ পোৱা নাই, সেইকাৰণে আহিছে। মুনু, অ' মুনু, মোলৈ একাপ চাহ আনিবিচোন। মুনু মানে কোন জানে? আমাৰে ঘৰত এজনী ছোৱালী ৰাখিছোঁ কাম বন কৰাৰ কাৰণে। মই মানে অলে তলে ঘূৰি ফুৰোঁ, নাম গুণো গাওঁ। সেইকাৰণে ভাবিলোঁ ঘৰতে ছোৱালী এজনী ৰাখি লৈছোঁ কাম বনৰ কাৰণে। ইমান দেৰি লাগেনে তোৰ চাহকাপ আনোতে? আনচোন। আৰু এটা আপোনালোকৰ লগত কথা পাতিবলগীয়া আছে। আমাৰ যে ডেকানীৰ খুৰী জীয়েক এজনী আছিলে, জীয়েকজনী বোলে এটা ল'ৰাৰ লগত পলাই গ'ল জানেনে? ইমান ল'ৰা পাগল, ঘৰত এটা আহে এটা যায়, এটা আহে এটা যায়। কি ক'ব আৰু, ক'বৰ কাৰণেও বেয়া লাগে, ক'লেও পাব বেয়া। সেইকাৰণে আপোনালোকক মনে মনে কৈছোঁ, আপোনালোকে কাকো নক'ব। আৰু সিদিনাখন মই নামলৈ যাওঁতে মোক একেবাৰে ৰাভানী বাইদেৱেহে একেবাৰে যেনেকৈ ক'লে, মই বোলে নামেই গাব নাজানো, তেখেতলোকেহে জানে নাম গাব। মাজে মাজে নামে গুণে গৈ থাকোঁ, শিকিছোঁ দুটা এটা। আমাক গাবলৈ দিলেহে আমি গাব পাৰিম, আমাক গাবলৈ নিদিলে আমি কেনেকৈ গাম? ডেকানী খুৰীদেউজনী বৰ বদমাছ, আমাক আগশাৰীত বহিবলৈ নিদিয়ে। আমি বোলে নতুন বোৱাৰী, সেইকাৰণে আমাক বহিবলৈ নিদিয়ে। এইটো কিবা কথা নে কওকচোন আপোনালোকে? বেছি পলম নকৰোঁ দিয়ক, আলহীখিনি আছে, ভাত আঞ্জাও বনাব লাগিব। তেখেতে আহি পালেহি, মাছখিনিও আনিলে। এতিয়া আলহীক বনাই কোনাই নোখোৱালে হ'বলা সুদাই এৰিব। তাতে আহিছে মোৰ মালিকৰ ঘৰৰ পৰিয়াল, যদি ভালকৈ নোখোৱাওঁ তেতিয়াহ'লে মোকেইতো বেয়া পাব, বোলে মই ডেকাৰ ঘৈণীয়েকৰ ঘৰলৈ গ'লোঁ, মোক ভাত এসাঁজেই নোখোৱালে ভালকৈ, বদনামটো মোৰহে হ'ব। সেইকাৰণে বন্ধুসকল, আজি মই যাওঁ, বেলেগ একদিন আকৌ আপোনালোকৰ লগত কথা পাতিবৰ কাৰণে আহিম। আজিলৈ বাই বাই।